আজি এই খেলখন অনুষ্ঠিত কৰিব ওলাইছোঁ হা গতিকে আমাৰ মাজৰ পৰা আমি যাক নাম ল'ম বা যাক আঙুলিয়াই দেখুৱাম তেওঁ আহি পেলাই ইয়াৰ পৰা টিকট কুপন যিবিলাক আমি ইয়াত ৰাখিছোঁ নাম্বাৰ এই নাম্বাৰসমূহ সংগ্ৰহ কৰি এটা এটা হাতত ল'ব লাগিব আৰু সেই হাতত লোৱা প্ৰগ্ৰেমটোত আমাৰ ইয়াতে সকলোৱে নিৰীক্ষণ কৰিব এই চাৰিটা আমাৰ পাত্ৰ আছে এই চাৰিটা পাত্ৰৰ পৰা চাৰিটা এটা যিটো আমাৰ ভোগৰ সামগ্ৰী তাৰ ভোগৰ সামগ্ৰীৰ বিপৰীতে চাৰিটাকৈ নাম্বাৰ লৈ মিলাব লাগিব গতিকে চাৰিগৰাকী এটা ভোগৰ সামগ্ৰীত চাৰিগৰাকী ব্যক্তি লাগিব এই চাৰিগৰাকী ব্যক্তিয়ে আহি আমি নামঘৰীয়া হওক বা ইয়াৰ পৰা আমাক ভাগ্য নিৰ্ণয় কৰি দিব লাগিব ঠিক আছে লেখাটো ভাল আহি আছে ৰচি মোৰ নাম চাকখন চাই যাওঁ নহয় ঠিক আছে এতিয়া তিনিটা প্ৰাইজ টোটেল 2 কেজি 3 কেজি 4 কেজি 3 কেজি 3 কেজি হ'ব খানা হবে হবে এতিয়া আমাৰ হাতত কিছু সংখ্যক কুপন আছিল যদি 10-15টামান টিকট হ'ব কুপন হ'ব গতিকে যদি কোনো ইচ্ছুক ব্যক্তি আছে সময় দিয়া হৈছে গতিকে মিনিটৰ ভিতৰত একেলগে সংগ্ৰহ কৰিব পাৰিব